ছাৰক আজি হোমৱৰ্ক দেখাই ইহঁত চবকে কালি খুৱাম আজি যে হোমৱৰ্ক দিছে ছাৰক নকবি দেই ছাৰ কালি যে হোমৱৰ্ক দিছিলে এয়া ছাৰ মই কৰি আনিছোঁ কেতিয়া কৈছিলে মই পাহৰি গ'লোঁ চৰি মই পাহৰি গ'লোঁ কেনে মজা পাইছোঁ মোৰ ক্ৰাছক তোৰ ক্ৰাছ বুলি কৈছিলি নহয় ছাৰ 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 চিমিয়ে লিপষ্টিক লৈ আহিছে একদম সদায় কেইদিন লিপষ্টিক লৈ আহিছে ছাৰ মোৰ নামটো নক'ব বাথৰুমত কাৰ নাম্বাৰ লিখি থৈ আহিছিলি হা কোনে লিখি থৈ আহিছিলি ক নকওঁ দে ক ৰাহুল তই ছাৰ বাথৰুমত আপোনাৰ নাম্বাৰটো ৰাহুলে লিখি থৈ আহিছে ছাৰ মই কোৱা বুলি নক'ব ঐ তই কিয় কথা পাতিছ তোৰ নামটো আগতে লিখ মইতো কথাই পতা নাছিলোঁ কোনো কথা নাপাতিবি কোনো ব্যস্তি ইফালে আছোন ইফালে মনীষাহঁতৰ নামটো লিখি দিবি দেই কথা পাতিলে নাপাতিলোঁ অলপমান কথা পাতিলে লিখি দিবি নামটো বাপেকে বেষ্ট ফ্ৰেণ্ডৰ কথা শুনি আমাৰ নাম লিখিছ বেং মই যেতিয়া কেপ্টেইন হ'ম তোৰ নামটো আগতে লিখিবি চাই দেখিবি তোৰ আৰু তোৰ বেষ্ট ফ্ৰেণ্ডৰ নাম আগতে লিখি